তেতিয়া 14 অভাৰ চলি আছিল। বিৰাট কোহলি আৰু KL ৰাহুলে বেটিং কৰি আছিলে আৰু জেম্পাই অষ্ট্ৰেলিয়াৰ জেম্পাই বলিং কৰি আছিলে। তেনেতে এটা বগা টি চাৰ্ট পৰিহিত এজন যুৱকে আহি পেলাই ক্ৰিকেট ফিল্ডত প্ৰৱেশ কৰে আৰু তাৰ পাছতে চাৰিওফালে লাগি যায় হুৱা দুৱা, কোনে সোমালে কিয় সোমালে। য'ত উপস্থিত আছিলে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু অষ্ট্ৰেলিয়াৰ মন্ত্ৰী। আনফালে যুদ্ধৰ 40 দিন পাৰ হৈ গ'ল। ইজৰাইল আৰু পেলেষ্টাইনৰ বহুত মানুহ মৃত্যুবৰণ কৰিছে, গাজাত থকা বহুত মানুহ মৃত্যুবৰণ কৰিছে, ইজৰাইলৰো মৃত্যুবৰণ কৰিছে। গতিকে এই যুদ্ধৰ প্ৰতিবাদ কৰিবলৈ এই যুৱকজনৰ এই কাম কৰিছে এইবাৰ ক্ৰিকেট বিশ্বকাপত। তেনেতে উপস্থিত বগা টি চাৰ্ট পৰিহিত এজন যুৱকে উপস্থিত হৈ পেলাই প্ৰতিবাদ মুখৰ হৈ পৰে আৰু বিৰাট কোহলিক সাৱটি ধৰি লয় আৰু কিবা ক'বলৈ চেষ্টা কৰে বিৰাট কোহলি। আৰু যুৱকজনৰ টি চাৰ্টত লিখা আছে ফ্ৰী পেলেষ্টাইন, ষ্টপ বম্বিং গাজা। যেতিয়া ক্ৰিকেট ফিল্ডত যুৱকজনে প্ৰৱেশ কৰিলে চাৰিওফালে হুৱা দুৱা লাগি গ'ল। তাৰপিছত সুৰক্ষা কৰ্মী আহি পেলাই লৈ গ'ল। এতিয়া প্ৰশ্ন হৈ আছে বহুতৰ মনত, সুৰক্ষা কৰ্মী ইমান সুৰক্ষা বেষ্টনীৰ মাজতো কেনেকৈ ক্ৰিকেট ফিল্ডত এনেকুৱাকৈ যাব পাৰে আৰু য'ত লিখা আছে টি চাৰ্টত ফ্ৰী পেলেষ্টাইন বুলি, এনেকুৱা এটা অভিনৱ মানে প্ৰতিবাদ কৰিবলৈ কেনেকৈ সাহস পালে। ক্ৰিকেট বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়ামখন হৈছে এইখনেই ষ্টেডিয়াম, নৰেন্দ্ৰ মোদী ষ্টেডিয়াম, য'ত উপস্থিত আছিল আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াও। আৰু এইখন ষ্টেডিয়ামতে আজিৰ ফাইনেল মেটছখন অনুষ্ঠিত হৈছিল আৰু সেই সময়তে এইটো ঘটনা ঘটে। তাৰপিছত গুজৰাট পুলিচে যুৱকজনক কৰায়ত্ব কৰে আৰু যুৱকজনৰ নাম সোধা পোছা কৰাত নাম জনছন বুলি কয় আৰু ঘৰ অষ্ট্ৰেলিয়াত। মানে যুৱকজনৰ নাম হৈছে জনছন, ঘৰ অষ্ট্ৰেলিয়াত আৰু 1999 চনত জন্মগ্ৰহণ কৰিছিলে। সাধাৰণতে ক্ৰিকেট ষ্টেডিয়ামত এনেকুৱা ঘটনা খুব কম দেখা যায়। ফুটবল যদিও বা ফুটবল খেলত এইবোৰ দৃশ্য দেখা পোৱা যায়। বিভিন্ন ধৰণৰ ফুটবল খেলত গাজাৰ সপক্ষে প্ৰতিবাদ কৰিছে এনেকুৱা দেখা যায়, কিন্তু এইবাৰ বিৰল এটা দৃশ্য দেখিবলৈ পোৱা গৈছে যে যুৱকজনে পেলেষ্টাইনক ছাপোৰ্ট কৰি পেলাই প্ৰতিবাদ কৰা দেখা গৈছে, তাকো নৰেন্দ্ৰ মোদী ষ্টেডিয়ামৰ ভিতৰত গৈ পেলাই। মানে আজিৰ ফাইনেল মেটছখন য'ত অনুষ্ঠিত হৈছে তাত গৈ পেলাই বগা টি চাৰ্ট পিন্ধি পেলাই বেক চাইডে ফ্ৰী পেলেষ্টাইন বুলি লিখা আছে আৰু ফ্ৰণ্টত লিখা আছে ষ্টপ বম গাজা। এতিয়া যুৱকজনক কৰায়ত্ব কৰিছে গুজৰাট পুলিচে, গতিকে সোধা পোছা অব্যাহত ৰাখিছে। গতিকে আপোনালোকৰ কি মতামত এইটো বিষয়ৰ ওপৰত আপোনালোকে কমেণ্টত কমেণ্ট কৰি জনাব।